শ্ৰী লিলি খানাপতি বাইদেউ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব চন্দ্ৰমা সোণোৱাল ডেকাই। ইয়াৰ পাছত আমি আদৰণি জনাব বিচাৰিছো আমাৰ ব্লকৰ পৰা অহা বাইদেউ সাগৰিকা বৰা বাইদেউ তেখেতক আদৰণি জনাব জীৱিকা সখী প্ৰণতি দেৱীয়ে। ধন্যবাদ। আমি ইয়াৰ পাছত আমি আদৰণি জনাব বিচাৰিছো আমাৰ মিছ ফাৰহানা বেগম বাইদেউ ফাৰহানা মেমক সম্বৰ্ধনা জনাব মনিকা দেৱীয়ে। ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাব বিচাৰিছো এই পঞ্চায়তৰ সচিব মহোদয় বীৰেন কলিতা ছাৰক তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। তেখেতক আদৰণি জনাব চন্দ্ৰমা সোণোৱাল ডেকাই। বিচাৰিছো আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা অহা এডভোকেট লগতে তেখেত ডক্টৰ অলকানন্দ কাকতি বাইদেউ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব চন্দ্ৰমা সোণোৱাল ডেকাই। ইয়াৰ পাছত আমি আদৰণি জনাব বিচাৰিছো জিলা আইন প্ৰাধিকৰণৰ শ্ৰী পংকজ নাথ তেখেতক আদৰণি জনাব আমাৰ জীৱিকা সখী অনিতা হাজৰিকা। আমাৰ মাজত উপস্থিত আছে সাংবাদিক বুবু অসম। আমি মোবাইলতো সদায় দেখি থাকো তেখেতক বা তেখেতৰ এইবিলাক দেখি থাকো। আজি তেখেতক স্বয়ং দেখা পাইছো, গতিকে তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ পশু সখী বিজু বৰদলৈ। আমাৰ মাজত জ্যেষ্ঠ সাংবাদিক সন্থাৰ সভাপতি আছিল তেখেত পুলিন কাকতি দা। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই চন্দ্ৰমা সোণোৱাল ডেকাক অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে একেবাৰে নিচে কাষৰীয়া ভাতৃপ্ৰতিম সাংবাদিক পিংকু দাস। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব প্ৰণতি দেৱীয়ে। আমি এইখিনিতে আমাৰ আদৰণি পৰ্বত আমি সামৰণি মাৰিছো। পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ আমি অনুৰোধ জনাইছো আৰু আমি ডিএলএছৰ ছাৰ বাইদেউসকলক আমি অনুৰোধ জনাম তেখেতসকলৰ আজিৰ অনুষ্ঠানটো কামখিনি চলাই লৈ যাবলৈ মই অনুৰোধ কৰিম।
আজিৰ সভাৰ সভানেত্ৰী মহোদয়া, সমগ্ৰ সন্মানীয় নাৰী সমাজ, আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ মঞ্চত উপস্থিত ব্যক্তিসকল, বিশিষ্ট ব্যক্তিসকল, আজি আমি এটা অনুষ্ঠানৰ পৰা আহিছোঁ। সেই অনুষ্ঠানটোৰ নাম হৈছে জিলা আইন সেৱা প্ৰাধিকৰণ। এই জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়ে হয়তো আপোনালোকে আমি ইয়াত আগতে মিটিং কৰিছোঁ, আপোনালোকে হয়তো বহুতে অৱগত নহয়, সেইকাৰণে অকণমান মই কৈ দিছোঁ। জিলা আইন সেৱা প্ৰাধিকৰণ হৈছে কি, আমাৰ যিখন জিলা ন্যায়িক আদালত, সেই আদালতৰ লগত জড়িত এটা অনুষ্ঠান। যে আমাৰ কোনো নিজা আদালত নাই, কিন্তু আমি কি কৰোঁ, আমি বিভিন্ন ধৰণৰ সামাজিক কামবিলাকত কৰোঁ। কিন্তু আমি এটা NGO নহয়, আমি সম্পূৰ্ণ চৰকাৰী এটা অফিচ। আৰু আৰু আমাৰ যিটো অফিচ, তাৰ যিজন হেড, তেওঁ হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ। আৰু যেতিয়া তেওঁ অনুষ্ঠানটোৰ মুৰব্বী হয়, তেতিয়া তেওঁৰ ডেজিগনেশ্যনটো হয় চেয়াৰমেন বুলি কোৱা হয়। আৰু লগতে আমাৰ ছেক্ৰেটেৰী মেডাম আছে। এতিয়া কথাটো হ'ল আমি কি কাম কৰোঁ। প্ৰথম কথাটোৱে হ'ল কি, যে আমাৰ বিনামূলীয়া আইন সাহায্য প্ৰদান। ইয়াৰ বিষয়ে মই পিছত ডিটেইলছ ক'ম। আৰু লগতে আমি কি কৰোঁ, বিভিন্ন ধৰণৰ আইনী বিষয়ৰ ওপৰত আমি সজাগতা সভাবিলাক অনুষ্ঠিত কৰোঁ। এতিয়া আমাৰ আজি এটা আমাৰ